যিমান গৰম পৰিছে একো খাবলৈ মন নাযায় আৰু তাতেতো মছলা মানে গৰমত খাবলৈ মন নাযায় সেইকাৰণে আজি মই এনেদৰে জিকা আৰু মাছ বনালোঁ হেল্ল' এভৰিৱান আপোনালোক সকলোকে মোৰ চেনেল দীপালিছ কুকিং এণ্ড ব্লগলৈ স্বাগতম জনাইছোঁ আজি মই এয়া বনাইছোঁ জিকা আৰু আলুৰে মাছৰ একদম সাধাৰণভাৱে সাধাৰণভাৱে এখন তৰকাৰী আৰু গৰমত খাবলৈ খুবেই ভাল একদম মছলা নিদিয়াকৈ বনাইছোঁ এয়া জিকাখিনি মই কাটি ল'লোঁ এনে দীঘলীয়াকৈ কাটি লৈছোঁ নিজৰ পচন্দ অনুসৰি যেনেকৈ কাটিলেও কাটিব পাৰে আৰু এইটো আলুটো মই এনেকৈ দীঘলীয়াকৈ কাটি লৈছোঁ এতিয়া এইফালে এয়া কেৰাহীত তেল মিঠাতেল গৰম কৰি মাছখিনি নিমখ হালধি সানি দিছিলোঁ থৈ এতিয়া মাছখিনি ভাজি লৈছোঁ এতিয়া সেই তেলখিনিতে পিঁয়াজ দিলোঁ অকণমান আৰু কেঁচা জলকীয়া এটা ফালি দিছোঁ জ্বলা বিশেষকৈ বেছি নাখাওঁ আৰু অকণমান পাঁচফোৰণ দিছোঁ এইখিনি অকণমান সময় ভাজি ল'লোঁ লৈ পেলাই ইয়াতে আদা আৰু নহৰু অকণমান থেতেলীয়া দি দিছোঁ যিহেতু আমি ইয়াত মছলা একেবাৰে ব্যৱহাৰ নকৰোঁ গৰমত এনেদৰে খাই বহুত ভাল লাগে এতিয়া মই জিকা আৰু আলুখিনি দি দিলোঁ দি পেলাই ইয়াত অকণমান সময় ভাজি ল'ম ভালদৰে ইয়াতে এটা হালধি আৰু নিমখ দি দিলোঁ আন্দাজমতে অকণমান ঢাকন মাৰি সিজিব দিলোঁ এনেও জিকাত একো নিদিয়াকৈ অকল নিমখ অকণমান দি বা হালধি অকণমান দি বনালেও জিকা ভাল লাগে খাই এতিয়া ইয়াতে এটা গৰম পানী দি দিলোঁ অলপ মোক যিমানখিনি জোখৰ জোল লাগে সিমানখিনি জোখৰ পানী দি দিছোঁ এতিয়া এইখিনি ভালদৰে উতলিবলৈ দিম এয়া উতল আহিলে আলুখিনিও সিজি গৈছে জিকাখিনিটো সিজিছে এতিয়া ইয়াতে মাছখিনি দি দিলোঁ এতিয়া কেঁচা ধনিয়া দি দিলোঁ ধনিয়াটো অপশ্যনেল হয় দিবও পাৰে নিদিবও পাৰে আৰু আজি আমাৰ মাছৰ আঞ্জা ৰেডি হৈ গ'ল এয়া মই ভাত পাৰ লৈছোঁ আৰু এখন মাছৰ আঞ্জাখন আৰু ইফালে অকণমান ভেন্দিও ভাজিছিলোঁ ভেন্দি ভাজিও দি দিছোঁ ৰেচিপিটো কেনেকুৱা পালে জনাবচোন